ৰজাৰ ধৰ্ম পালন কৰিব পৰা নাছিল। পৰৰ খাপত ধৰি তেওঁ উঠাব। দ্বিতীয় পুত্ৰপাত শিৱ ব্যাধি আৰু বিদুৰকো জগতে দাক্ষিণ পুত্ৰ বুলি ভাষণা দিছিল। আৰু নোহোৱাকৈ স্বাভাৱিক মনৰ যাত্ৰা মই আমাৰ জানো আছে জীয়াই থকাটো জীৱনৰ এটা ধৰ্মপুত্ৰ আৰু এই ধৰ্ম তুমি পালন কৰিবই লাগিব। মৃত্যুক তুমি বা আমি মাতিব নালাগে। মৃত্যুৰ প্ৰয়োজন অনুসৰি সকলোৱে সকলোৰে আৰু এই মৃত্যুৰ পৰা কোনেও বাচি থাকিব নোৱাৰে। পিছত পুত্ৰ মৃত্যুৰ অসময় কিয়